হয় বিজেপি চৰকাৰে যি হাৰত কৈ থাকে যে আজমল মুখ্যমন্ত্ৰী হৈ যাব, আজমল মুখ্যমন্ত্ৰী হৈ যাব, হিন্দুক ভয়হে দেখুওৱা হৈছে। হিন্দুক সুৰক্ষা দিয়াৰ কথা কৈ যে ভোট লৈছে, কিন্তু হিন্দুৰ সুৰক্ষাৰ কথা ইয়াতে চিন্তা কৰা নাই। আজি চম্বু কৰি হত্যা কৰা হ'ল, কিন্তু বিজেপিৰ এজন নেতায়ো মুখ খুলি মানে ক'বলৈ সাহস নাপাল। অথচ জেহাদীসকলৰ পক্ষত কিন্তু ৰাজনৈতিক দল থিয় হয়, কিন্তু আমাৰ হত্যা হ'ল, আমাৰ বজৰং দলৰ সদস্যক হত্যা কৰা হ'ল, কিন্তু বিজেপি দলৰ এজনো ব্যক্তি নোলাল যে তেওঁলোকৰ মুখেদি এইটো শব্দ ওলাল। গতিকে বিজেপিয়ে হিন্দুত্বৰ কথাহে কয়, কিন্তু হিন্দুত্বৰ কাম কৰা নাই, আমি দেখা নাই, আমাৰ নজৰত পৰা নাই। হয়, আমি যিটো দেখা পাই আছোঁ অসমত যে জাতি মাটি ভেটি তেওঁলোকে লাভ জিহাদৰ কথা কয়। লাভ জিহাদী হিমন্ত বিশ্ব শৰ্মাই কয়, গুজৰাটত যায় এটা কথা, কিন্তু অসমত বৰ্তমান সময়ত প্ৰত্যেক মাহত কমচে কম 20ৰ পৰা 30জনী ছোৱালী লাভ জিহাদ হয় প্ৰত্যেক দিনে। কিন্তু এই যে লাভ জিহাদী ইমান কেছ হৈ আছে, আজি হিন্দু জনসংখ্যা কমি যাই আছে, মুছলমানৰ জনসংখ্যা বাঢ়ি যাই আছে, কিন্তু বিজেপিয়ে কিন্তু লাভ জিহাদ আইন এতিয়ালৈকে আনিব পৰা নাই। কিন্তু বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে আমাক ভোট দিয়ক, আমি লাভ জিহাদী আইন প্ৰণয়ন কৰি লাভ জিহাদী আমি হিন্দু ছোৱালী বোৱাৰীক সুৰক্ষা দিম, কিন্তু এতিয়ালৈকে কৰা নাই। আৰু বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছে হিন্দুসকলক, প্ৰতিটো প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰক, অন্যথাই তেওঁলোকৰ কিন্তু 26ৰ ইলেকশ্যনত 24ৰ ইলেকশ্যনত কিন্তু প্ৰত্যুত্তৰ হিন্দু সমাজে দিব।